যোৰহাট জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্তক আটক। উপায়ুক্তৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ। মূল খলনায়কক বাদ দি সাধাৰণ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ। আটক অঞ্জনাভ চলিহা প্ৰকৃততে দোষীনে? অঞ্জনাভ চলিহাক কিয় গ্ৰেপ্তাৰ কৰা হ'ল? মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ তদন্তৰ ভেকু ভাওনা। এইজন অঞ্জনাভ চলিহা। অঞ্জনাভ চলিহাক আটক কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। বৰ্তমান তদাৰকী শাখাই নিজৰ জিম্মাত ৰাখিছে এই বিষয়াজনক। কিন্তু প্ৰকৃততে অঞ্জনাভ চলিহা কিমান দোষী? 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাংসদ উন্নয়ন পুঁজিৰ অধীনত মাজুলীত 3110টা টিউবেল বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সময়ত লখিমপুৰৰ সাংসদ ৰাণী নৰহে এই কামৰ বাবদ 1 কোটি টকাৰ চেক জনৈক বাছা বৰুৱাৰ মেছাৰ্ছ বৰুৱা এণ্ড সঞ্চক আদায় দিবলৈ নিৰ্দেশ দিছিল। সেই সময়ত জিলাখনৰ উপায়ুক্তৰ দায়িত্বত আছিল বিশাল চৌলাংকি। বিশাল চৌলাংকিয়ে এই ধন আদায় দিবলৈ সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত অঞ্জনাভ চলিহাক নিৰ্দেশ জাৰি কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰা অঞ্জনাভ চলিহাই নীতি বৰ্হিভূতভাৱে এই ধন আদায় দিব বিচৰা নাছিল। সেই সময়ত কাৰ্যালয়লৈ বাছা বৰুৱাৰ হৈ আহিছিল ৰঞ্জিত চুতীয়া নামৰ এজন ব্যক্তি। ৰঞ্জিত চুতীয়াই ঘনে ঘনে অঞ্জনাভ চলিহাক ভাবুকি দিছিল। এনে ভাবুকিত অৱশেষত চেক আদায় দিবলৈ বাধ্য হৈছিল অঞ্জনাভ চলিহা। যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ গাণনিকৰ পৰা 4খনকৈ চেক লৈ গৈছিল ৰঞ্জিত চুতীয়াই। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই এই গোচৰ তদন্ত কৰিবলৈ গৈ অঞ্জনাভ চলিহাক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু এবাৰৰ বাবে সোধপোছ কৰা নহ'ল তেতিয়াৰ উপায়ুক্ত বিশাল চৌলাংকি। বিশাল চৌলাংকি এতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত কৰ্মৰত। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবে চৌলাংকিক তদন্তৰ আওতালৈ অনা হোৱা নাই নেকি? এইটোহে এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্নবোধকৰ চিন হৈ পৰিছে। অঞ্জনাভ চলিহাই মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক স্পষ্টভাৱে জনাইছে যে এই 4খনকৈ চেক বাছা বৰুৱাৰ মেছাৰ্ছ বৰুৱা এণ্ড সঞ্চৰ নামত আদায় দিয়া হৈছে। বাছা বৰুৱাক তদাৰকী শাখাই সোধপোছ কৰিবনে? ভিতৰুৱা খবৰ মতে বাছা বৰুৱা তদন্তৰ পৰা ৰেহাই পাব, কিয়নো তেওঁ এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিকৈ ঘনিষ্ঠ। অঞ্জনাভ চলিহাক গ্ৰেপ্তাৰ কৰি তদন্ত শেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। কাৰ্যত এয়া তদন্তৰ ভেকু বান্ধনাৰ বাহিৰে একো নহয়। প্ৰশ্ন হৈছে যোৰহাটৰ তেতিয়াৰ উপায়ুক্ত চৌলাংকিক সোধপোছ কৰা হ'বনে নাই? গ্ৰেপ্তাৰ কৰা হ'বনে নাই বাছা বৰুৱা? ব্যুৰ' ৰিপৰ্ট, আছাম টাইমছ।